লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। मेरा बेस्ट फ्रेंड घरे থাকে ये देख रहे हैं अभी गाइस बहुत दिन हल वीडियो बना रहे तो लुकक देखी বুলি ৰাতি আমো কৰি দে যাও মানে অলপমান স্বাস্থ্য পাতিবিলাক বেয়া আছিলে পুৰা যোৱা দুমাহৰ পৰা তো এতিয়া মানে অকণমান ঠিক পাইছোঁ তো এই মানে বেষ্ট ফ্ৰেণ্ডে বহুত সহায় কৰিলে বেমাৰত পৰিলে মাতাছি তো কথাটো শুনিছে নাই জানো গাটো ভাল হোৱাই নাই কিন্তু যি হওক নহওক তেওঁ এতিয়া অকণমান ভাল পাইছোঁগৈ আৰু বাইদেৱে কি চাই আছে ইপিনে মুখখন চাওক তাই কি কণী বুলি তো আজি ব্লগটো বেছি দীঘল নহয় মানে কি হ'ল মই অকল এইটোকে ক'ম যে মই যোৱা 20-25 দিনমানৰ পৰা বেয়া ডাঙৰ জ্বৰ বেমাৰ মানে উঠিব পৰা নাই বিচনাৰ পৰা তো এতিয়া অকণমান সুস্থ মানে সঁচা তো ভিডিঅ' দিব পৰা নাছিলোঁ বহুত তো এই মাজতে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল ধন্যবাদ থাকিল সকলোলৈ মোৰ নতুন ফেমিলিত মানে যোগদান দিছে তো এনেকৈ যেন আৰু অকণমান আগুৱাই পঠিয়াই দিয়ে আৰু মই কামনা কৰোঁ আৰু তাকে তো মানে নাকৰ পানী লগা হওক কাহটো হওক ঠিক হোৱাই নাই তো সকলোৱে কমেণ্ট কৰিব যদি আমাৰ দুটাৰ লগত ভিডিঅ' লাগে পূৰা যদি নালাগে খেদি দিম ঘৰলৈ যাবগৈ তো কি ক'ম আৰু বেছি কথা কৈ নাথাকোঁ আজি ব্লগটো ইমান দীঘল নকওঁ মানে অলপতে খতম কৰি দিম আৰু তো যিহওক নহওক আৰু দুদিনমানৰ পিছত নতুন কিবা এটা আহি আছে বুলি ধৰক আপোনালোকে দেখাই আছোঁ আৰু কি তো কাইলৈ কি কৰোঁ দিনত এইবিলাক দেখাম আৰু বেমাৰ আছিলে যদিও মানে কিবাকিবি সহুৱা কৰি কাম কৰি ফুৰিছোঁ কাম চাম কিবাকিবি কৰি আছোঁ তেওঁ মানে বেমাৰৰ কাৰণে ইমান গাটো ভাল নাছিলে এতিয়া অকণমান মুখখন অকণমান ফুলিছে নাই বাৰু তো আমাৰ বাইদেউৰ কথা এষাৰ কৈ দিব আমাৰ ভিডিঅ' কি কৰিব লাগে দেখিছেনে কেনেকুৱা মানে অভদ্ৰ ছোৱালী এইবোৰ নকওঁ বুলি কৈ দিছে একো নাই দুদিনমান শিকাব লাগিব এচাৰি লৈ শিকি যাব তো এতিয়া আজিৰ কাৰণে ভিডিঅ'টো ইমানটা সমাপ্ত আৰু এনেই আজি আপডেট বুলি ধৰক যে কাইলৈ পৰহিলৰ পৰা মানে ব্লগ আকৌ আৰম্ভণি কৰি দিম আজি সেইটো কাৰণে এনেই জাষ্ট মানে আপোনালোকৰ আগজাননীটো দিছোঁ আৰু আহি আছোঁ এটা নতুন ব্লগ লৈ আকৌ নতুনকৈ আকৌ আৰম্ভণি কৰিব লাগিব আৰু এতিয়া তো বাই গাইজ থেংক ইউ ফৰ 500 ছাবস্ক্ৰাইবাৰ